বিশ্ব শান্তিৰ বাবে ৫,০০০ বন্তি প্ৰজ্বলন নলবাৰীৰ বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাস্থলীত পশ্চিম নলবাৰীৰ বিহামপুৰত আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ চাৰবানী উন্মোচন আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যতে এতিয়া উখল মাখল পৰিৱেশ মঙলবাৰৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম নলবাৰীৰ বিহামপুৰত আৰম্ভ হয় ৯৪ সংখ্যক বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন স্মৃতি তৰ্পণ বন্তি প্ৰজ্বলন বৃক্ষৰোপণ আদি কাৰ্যসূচীৰ পিছত নিশা বিশ্ব শান্তিৰ বাবে ৫,০০০ বন্তি প্ৰজ্বলনেৰে বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদ্বোধন কৰে স্বাগত হস্পিটেলৰ মুখ্য সঞ্চালক আয়ুষ্মান খান্নাই উক্ত উদ্বোধনী অনুষ্ঠানতে বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বাৰ্ষিক মুখপাত্ৰ চাৰবানী উন্মোচন কৰা হয় উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই উক্ত অনুষ্ঠানতে ২৬ নং বনগাঁও পঞ্চায়তৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক মানপত্ৰ গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয় সমাজকৰ্মী ফুলকন দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে দুৰ্গা পূজা উপলক্ষে প্ৰতিদিনে পূজা অৰ্চনা নাম প্ৰসংগ আৰতি নাগাৰা নাম পৰিৱেশন বন্তি প্ৰজ্বলন যাত্ৰা পাৰ্টিৰ দ্বাৰা নাট প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব আমাৰ বিহামপুৰ বাৰোৱাৰী দুৰ্গা পূজাৰ সমিতিৰ পৰা আপোনালোকৰ জৰিয়তে আমাৰ দুৰ্গা পূজাৰ সকলোকে সম্বোধন জনালোঁ আমি সকলোৱে ভালে থাকক কুশলে সেই আমাৰ আজি বিহামপুৰ দুৰ্গা পূজাৰ ৫৪তম মানে মহোৎসৱ আৰম্ভ হৈছে আজি আমাৰ পঞ্চমী তিথি আছিল এই পঞ্চমীত আমাৰ ৫,০০০ চাকি মানে জ্বলাইছোঁ আমি ৫,০০০ চাকি বিশ্ব শান্তিৰ বাবে জ্বলাইছোঁ আৰু আমাৰ আজি পঞ্চমী তিথিটো এনেকুৱা আছিল চিডিউলটো আজি আমাৰ পঞ্চমী তিথিত ৫,০০০ চাকি বন্তি জ্বলাইছোঁ তাৰে পিছত আমাৰ দুৰ্গা পূজা আমাৰ সমিতিৰ তৰফৰ পৰা এখন সৰ্বানী নামৰ আলোচনী এখন আমাৰ মানে উন্মোচন হৈছে আজি তাৰে লগত সংগতি ৰাখি আমাৰ যিবিলাক আমাৰ ওচৰ এই অঞ্চলৰ যিবিলাক আমাৰ কৃতি ছাত্ৰ ছাত্ৰী আছে আমাৰ ডিষ্টিংশ্যন পোৱা বা ষ্টাৰ পোৱা এনেকুৱা টাইপৰ আমি মানে ষ্টুডেণ্টখিনিক আমি ছাত্ৰ ছাত্ৰীবিলাকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু অহাকালি আমাৰ ষষ্ঠী হ'ব ষষ্ঠীত আমাৰ অহাকালিৰ পৰা আমি ৩দিনীয়া কাৰ্যসূচীৰে থিয়েটাৰৰ আগশাৰী থিয়েটাৰ ৰাজমুকুট আমি মানে মাতিছোঁ কালি আমাৰ ৬টা বজাত থিয়েটাৰখন উন্মোচন হ'ব আৰু আমাৰ ৰাজমুকুট থিয়েটাৰখন উন্মোচন কৰিব আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ফণী মানে তালুকদাৰ দেৱে আৰু সপ্তমী তিথিটো আমাৰ এইমতে আমাৰ নাম আছে কীৰ্তন আছে আৰু আমাৰ ওজাবলৰ পৰিবহণ আছে আৰু আমাৰ সপ্তমীৰ পৰা আজিৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে সপ্তমী অষ্টমী নৱমী মানে দশমীলৈকে আমাৰ মানে ভোগ থাকিব আৰু ভোগটো এনেকুৱা নহয় যে ভোগটোত আমাৰ কোনো হেৰি নাই ভোগটো তাৰমানে আনলিমিটেড ভোগ হ'ব আৰু সেই ভোগটো সকলোৱে মানে আমাৰ ইয়াত পৰিৱেশন কৰিব আমাৰ এই চেগতে সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে আমাৰ শুভেচ্ছা জনাই আপোনালোকক নিমন্ত্ৰণ জনাই আমাৰ এই আজিৰ এই অনুষ্ঠানটোৰ হেৰিটো আপোনালোকক জনাই দিলোঁ এইখিনি ক'বলৈ অসম আদিত্য নলবাৰী।